নমস্কাৰ। এই মুহূৰ্তত অসমবাসী দৰ্শকৰ বাবে আজিৰ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লগতে ভাৰতবৰ্ষৰ এনেধৰণৰ খবৰসমূহ নিতৌ চাই থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। আজিৰ প্ৰথমটো খবৰ ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। শক্তি প্ৰদৰ্শনৰ বাবে মন্দিৰৰ মঞ্চ হ'ব নালাগে বুলি মন্তব্য। যি মন্দিৰত অনুষ্ঠানৰ নামত হিংসা হয় মন্দিৰ বন্ধ কৰি দিব লাগে বুলি মন্তব্য। একাংশই মন্দিৰৰ উৎসৱৰ নামত হিংসা বিয়পাই দিছে বুলি এনেধৰণৰ মন্তব্য। এক ঘটনাক কেন্দ্ৰ কৰি মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আনন্দ ভেংকটেশ্বৰ এনেধৰণৰ মন্তব্য। শক্তি প্ৰদৰ্শনৰ বাবে মন্দিৰৰ মঞ্চ হ'ব নালাগে বুলি এনেধৰণৰ মন্তব্য। মন্দিৰৰ যদি ভক্তিৰ পৰিৱৰ্তে হিংসাৰ থল হয় তেন্তে মন্দিৰ বন্ধ কৰি দিব লাগে বুলি ভেংকটেশ্বৰ মন্তব্য। একাংশ মন্দিৰৰ এতিয়া উৎসৱৰ নামত হিংসাৰ থল হৈ পৰিছে। যি মন্দিৰৰ কাৰ্যক্ৰমত হিংসা থাকে তেনেকুৱা মন্দিৰত কোনো ভক্তি নাথাকে বুলি মন্তব্য। মন্দিৰৰ উদ্দেশ্য হ'ব লাগে ভক্তি আৰু শান্তি বৰ্তাই ৰখা। একাংশই মন্দিৰৰ উৎসৱৰ নামত হিংসা বিয়পাই দিছে বুলি এনেধৰণৰ মন্তব্য। যি মন্দিৰত অনুষ্ঠানৰ নামত হিংসা হয় সেই বন্ধ কৰি দিব লাগে। দ্বিতীয় খবৰ, প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীলৈ বিশেষ বৃত্তি। চৰকাৰী বিদ্যালয়ত পঢ়া অনুসূচিত ছাত্ৰ ছাত্ৰীৰ বাবে বিশেষ আঁচনি এইবাৰ চৰকাৰৰ। লাখ লাখ শিক্ষাৰ্থীয়ে লাভ কৰিব এনেধৰণৰ সুবিধাসমূহ। বছৰি 2.5 লাখ টকাতকৈ কম আয়ৰ পৰিয়ালৰ সন্তানে লাভ কৰিব এনেধৰণৰ সুবিধাসমূহ। প্ৰতিগৰাকী শিক্ষাৰ্থী চৰকাৰী বিদ্যালয়ত পঢ়া হ'ব লাগিব বুলি এনেধৰণৰ মন্তব্য। চৰকাৰৰ তৰফৰ পৰা এই জলপানিৰ বাবে আবেদন বিচৰা হৈছে। 31 অক্টোবৰৰ পূৰ্বে এই বৃত্তিৰ বাবে কৰিব লাগিব আবেদন। গাঁৱৰ প্ৰতিজন দুখীয়া লোকে লাভ কৰিব চৰকাৰী আঁচনিৰ সুবিধাসমূহ। ৰেচন কাৰ্ড, অৰুণোদয়, PM কিষাণৰ ধন নোপোৱা লোকৰ নাম লিখি আনিব এইবাৰ চৰকাৰে। হিতাধিকাৰী বিচাৰি গাঁৱে ভূঞে অভিযান চলাব এইবাৰ ৰাজ্য চৰকাৰে। ছেপ্টেম্বৰত ৰাজ্যৰ প্ৰতিটো দুখীয়া পৰিয়ালৰ ওচৰলৈ যাব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। প্ৰতিটো দুখীয়া পৰিয়ালে লাভ কৰিব এইবাৰ অৰুণোদয় আৰু ৰেচন কাৰ্ডৰ সুবিধা। কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এয়া বৃহৎ আকাৰৰ সিদ্ধান্ত। 2 অক্টোবৰৰ পৰা দোকানত নাপাব 1 লিটাৰতকৈ কম পৰিমাণৰ পানীৰ বটল। অহা বছৰ 2 অক্টোবৰত 1 লিটাৰৰ পানী বটলো বন্ধ কৰি দিব এইবাৰ চৰকাৰে। 1 লিটাৰতকৈ তলৰ পানী বটল নিষিদ্ধ কৰাৰ সিদ্ধান্ত হিমন্ত বিশ্ব শৰ্মাৰ এই চৰকাৰ।